অশেষ ধন্যবাদ আমাৰ সংঘৰ ফালৰ পৰা আজি আমি তেখেতক এটি সম্মাননা জনাব বিচাৰিছোঁ তাৰ আগতে অভিনন্দন পত্ৰখন পাঠ কৰিব বিচাৰিছোঁ বৰপাক আলুসন্ধানী অকণি বৰপাক জীয়ামৰীয়া মাছখোৱা ধেমাজি অসম সাদা স্বাধীন ভাষা অভিনন্দন পত্ৰ শ্ৰীমান সৰভেক্ষা আইমন পঞ্চম স্থান কলা শাখা ৰাজনীতি বিজ্ঞানৰ সৰ্বোচ্চ নম্বৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2020 এই স্নেহ সাধনেকো পোনপ্ৰথমে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2020 কলা শাখাত অসমৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰাৰ বাবে তোমালৈ যাচিলোঁ অফুৰন্ত অভিনন্দন আৰু ভাষা ছাত্ৰানং অধ্যয়নং তপ মণ্ডপ কাৰুগত কৰি যি কঠোৰ অধ্যৱসায় আৰু দুৰন্ত হেতাশৰ ফলত তুমি এই স্থানত উপনীত হৈছা তাৰ বাবে আমি সমগ্ৰ গাঁওবাসীৰ লগতে সংঘৰ সদস্যসকলো তোমাক লৈ গৌৰৱান্বিত আৰু আনন্দিত সময়ৰ দুবাহুত তোমাৰ এই কৃতিত্বই আমাৰ নতুন প্ৰজন্মক প্ৰতিফলে অনুপ্ৰাণিত কৰি ৰাখিব তোমাৰ এই আলোকমুখী যাত্ৰাৰ প্ৰতিটো সফলতাত আনিবোৰ বিমুখ নিজস্ব প্ৰতিভাৰ স্ববিকশিত গুণেৰে তুমি নিজকে উজ্বলাই তুলিলা মুকুতা মালাৰ চিৰস্পৰ্শত আৱেগেৰে আলোক সন্ধানী যাত্ৰী তোমাৰ এই সাফল্য অশ্বমেধ ঘোঁৰাৰ উদ্দীৰ্ঘ জ্যোতিৰে জাতিষ্কাৰ হৈ কুটিত হৈ ৰস সময়ৰ বুকুত সপোনৰ বকিয়াই দি সাফল্যৰ চূড়াত অৱতীৰ্ণ হৈ সময়ৰ বাজিচৰত সোণালী আখৰে লিপিবদ্ধ হওক তোমাৰ নাম সততা নিষ্ঠা একাগ্ৰতাৰ বলেৰে মহিয়ান হৈ আগুৱাই যোৱা অনাগত জীৱনৰ বিশাল জয়যাত্ৰাৰ মাজেৰে শেষত তোমাৰ জীৱনৰ সকলো দিশতে উত্তৰ কামনা কৰি পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰোঁ আলুসন্ধানী অকণি সম্পৰ্কৈ যোগানন্দ কোচ সভাপতি সুমন দত্ত সম্পাদক টাং আন জিলা 2025 কৰিব লৈছিলোঁ যদিও সকলোৰে সময় অসুবিধা বুজি আজি সন্ধিয়া 6:30 বজাত তোমাকে অভিনন্দন যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশৰ ৰদেও নাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা।